পতি পত্নীৰ মাজত কাজিয়া হ'লে আচলতে কি কৰিব লাগে? প্ৰত্যেক দম্পতীৰ মাজত কাজিয়া হোৱাটো কোনো ডাঙৰ কথা নহয়। কিন্তু কাজিয়াৰ পাছত মাত কথা বন্ধ কৰি দিব নালাগে। খং ঠাণ্ডা হোৱাৰ পাছত দুয়োজন বুজাবুজি হৈ ল'ব লাগে। দুয়োজনৰ মাজত হোৱা কাজিয়াৰ কথা আনক জানিবলৈ দিব নালাগে। আনকি ঘৰৰ পৰিয়ালৰ আন মানুহকো জানিবলৈ দিব নালাগে। বুজাবুজি দুয়োজনৰ মাজতে থাকিব লাগে। এইটো নহয় যে সদায় ভাল কৰিবলৈ চেষ্টা কৰিব আৰু আনজনে গুৰুত্বই নিদিব।